সেইটো চকলে বলক মিটিংৰ ওচৰত মিটিংৰ ওচৰত হ'ব আমি মিটিংত নাযাওঁ তেওঁলোকৰ আহিবলৈ সহজ নাই গাড়ীত নুঠে নেকি আমি বাহিৰত যাম না গাড়ীত নুঠে নেকি আমাৰ অপৰটো কওক ছাৰ না গাড়ীত উঠিব নুঠে কওক আমাৰ অপৰটো প্ৰথমতে কওক ছাৰ বাহিৰত যাব ভালকৈ আমি তাত শ্লোগান কৰিম আমাৰ গণতান্ত্ৰিক আমি গণতান্ত্ৰিক অধিকাৰ আপুনিয়ে ক'লো যে ইয়াৰ পৰা ওলাই যাবলৈ কিয় নগ'ল ঠিক আছে আমি শ্লোগান কি কাৰণে নগ'ল কি কৰিলে আমি নহয় মই বেলেগ পইচা সৃষ্টি কৰা নাই আপুনি দুটা পক্ষলৈ মিলা কিবা কৈছে আপোনাৰ মোৰ কাম নাই আপুনি তোমালোকে কালি কিয় লিখিলে যে অসাধু মই অসাধু নেকি আপোনাক মইতো প্ৰাক্তন আছো কিয় লিখিলে অসাধু হিচাপে আপোনাক চৰকাৰ কেইজন মানে অসাধু ব্যক্তিয়ে কিয় লিখিলা এই প্ৰশ্নৰ উত্তৰ দিয়া আমিতো সকলোকে নাম মেনশ্যন কৰা নাই ছাৰ অসাধু কিয় লিখিছে অসাধু বুলি মইতো অসাধুটো কিয় ব্যৱহাৰ কৰিলা ইয়াৰ কাৰণ আছে ছাৰ কাৰণটো কি আপুনি এটা সময় ছাত্ৰসন্থা কৰিছে আপুনি কৈছে নিজে মই কৰিছো ডেফিনেটলি মই জেল খোৱা মানুহ শুনি লৈছো গম পালো পইচাটো মানুহ নহয় কিন্তু আপুনি ছাত্ৰসন্থা কৰি পিনি ছাত্ৰসন্থাক কেতিয়াও গ্লানি দিয়া নাই এতিয়াতো দেখা নাই আমি বিপদে পৰিচালিত হোৱা নাই প্ৰথম কথা হ'ল সংগঠনৰ প্ৰাক্তন সংগঠন কেনেকৈ থাকিব পাৰে এটা সংগঠনৰ আকৌ প্ৰাক্তন সংগঠন কেনেকৈ থাকিব পাৰে এইটো এটা মূল কথা আৰু তাৰ লগে লগে কথা হ'ল ইয়াত কেইজনমান আমাৰ সকলো ওপৰত আপত্তি নাই কেইজনমান ব্যক্তিৰ ওপৰত আমাৰ বিশেষকৈ আপত্তি আছে যিকেইজনে পূৰ্বেও আছুৰ নাম লৈ তেওঁলোকৰ ৰাজনৈতিক ব্যক্তিগত জীৱনৰ ৰুটিটো হেকাৰ চেষ্টা কৰিছিলে আৰু ইয়াত সম্পূৰ্ণভাৱে ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত হৈ আছে আমি স্পষ্ট তাত কাৰণ আজি ইয়াত আমাক সম্পূৰ্ণ বল প্ৰয়োগ কৰা হৈছে প্ৰশাসনিকভাৱে বল প্ৰয়োগ কৰা হৈছে আমাৰ ওপৰত হাৰাশাস্তি কৰা হৈছে আটক কৰা হৈছে আৰু আনকি ইয়াৰ প্ৰশাসনিক যিগৰাকী দায়িত্বশীল বিষয়া আছিল DSP গৰাকীও কৈছে মই প্ৰাক্তন আছো থকা অৱস্থাত তহঁতি ইয়াত কিবা কৰিব আহিছ আমি একো কৰিবলৈ অহা নাই আমি কথা পাতিবলৈ আহিছিলোঁ কিন্তু ঠিক তেনেধৰণে আমাক বাধা দিয়া হৈছে আৰু এজন অন ডিউটি অফিচাৰে ন্যায়িকভাৱে সকলোৰ ওপৰত ব্যৱস্থা নোলোৱাটো ন্যায়িকভাৱে সকলো কথা নুশুনাটো মই আমুকৰ মানুহ বুলি কোৱাটো দুখৰ কথা আমি আইনগতভাৱে যিখিনি কৰিব লাগে আমি সকলো কৰিম আৰু গণতান্ত্ৰিক আমাৰ যিটো অধিকাৰ আছে আমাৰ গণতান্ত্ৰিক অধিকাৰত আমাৰ প্ৰতিবাদী হওক সকলোখিনি কাম কৰিবলৈ আমি সাজু অসাধু বুলি এটা শব্দ উচ্চাৰণ হৈছিল কি কাৰণত হৈছিল চাওক ইয়াত এনে ডিব্ৰুগড় জিলাৰ এনে ব্যক্তি আছে আমি পূৰ্বেও তেওঁলোকৰ নেতাসকলক কৈছোঁ যে ইয়াত এনে ব্যক্তি আছে যিসকলে পূৰ্বে নিজৰ ঠিকা ঠুকুলি পাবৰ কাৰণে আছুৰ নামত কেছ দিয়া পৰ্যাপ্ত কাম কৰিছে তেওঁলোকে শ্বহীদক অপমান কৰিছে তেনেকুৱা ধৰণৰ কাম কৰিছে আৰু সেইসকল ব্যক্তিক ছাত্ৰসন্থাই সামাজিকভাৱে বৰ্জন কৰা তেনেসকল ব্যক্তিক আনি পিনে সংগঠন কৰিলে ছাত্ৰসন্থাই আমাৰ প্ৰাক্তনসকলৰ পৰা জনা অধিকাৰ থাকে কিয় এনেকুৱা পৰিস্থিতি হ'ল কিয় এনেকুৱা হৈছে কিয় তেওঁলোকক ল'ব লগা হৈছে এই কথাটো আমাৰ জনাৰ অধিকাৰ থাকে আৰু সেই কথাখন জানিবলৈ আজি আহোঁতে আমি সেইসকল ব্যক্তিক কৈছোঁ যিসকলে পূৰ্বে আছুৰ ওপৰত কেছ দিছে নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে আৰু সেইসকল ব্যক্তিয়ে নিজক প্ৰাক্তন আছু বুলি কোৱাৰ অধিকাৰ নাই আৰু সেই কথাখিনি আমাৰ প্ৰাক্তনসকলক আমি সুধিবলৈ আহোঁতে যে সেইসকল ব্যক্তিক কিয় ল'ব লগা হৈছে সেইসকলক উদ্যোক্তাৰ দায়িত্ব কিয় দিব লগা হৈছে আমি সুধিবলৈ আহোঁতে আমাক আজি এনেধৰণে নিজৰ ৰাজনৈতিক বল ক্ষমতা সকলো আমাৰ ওপৰত প্ৰয়োগ কৰা হৈছে এইটো অতি দুখৰ কথা আৰু অতি লজ্জাজনক কথা আছুৰ চেণ্ট্ৰেল কমিটিৰ ফালৰ পৰা যদি কিবা ক'ব লগা আছে আমাক মাতক আমি যাম অপেন কথা পাতি তাত আৰু কি ক'ব লগা আছে আমি অপেনলি পাতো কিনো আমাৰতো লক্ষ্য উদ্দেশ্য আছুৰ নীতি আদৰ্শৰ এক ইঞ্চিও চুলিৰ সমানো আমি ইফাল সিফাল নাই আছু যিকেইটা কথা জাতীয় ইছ্যুলৈ মাত মাতি আছে 100% সমৰ্থ আছুৱে যিবিলাক কাম কৰিব আমাৰ সমৰ্থ জাতীয় ইছ্যুলৈ আমি সদায় মাত মাতি যাম আমি খালি একত্ৰিত হৈছোঁ এইকাৰণে বহুত প্ৰাক্তন সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা তেওঁলোক অৰ্থনৈতিকভাৱে বহুত দুৰ্বল হৈ আছে বহু ক্ষেত্ৰত তেওঁলোকক আমি কেনেকৈ সকাহ দিব পাৰোঁ এক অৰ্থনৈতিক আন্দোলনৰ জৰিয়তে আজিওতো বাহিৰৰ পৰা মাছ আহি আছে বাহিৰৰ পৰা খাদ্য সামগ্ৰী আহি আছে আমি বাহিৰৰ ওপৰত নিৰ্ভৰ কৰিম সেইখিনিত আমি স্বাৱলম্বন হ'ব পাৰোঁ নে নোৱাৰোঁ তেনে দৃষ্টিভংগীলৈ আমি আগবাঢ়িব বিচাৰিছোঁ
তাত বাধা ক'ত? তাত কি ক'বলগীয়া আছে? আহোঁ না পাতোঁ। আমিতো কৈছোঁ, যেতিয়া তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থাই যেতিয়া কৈছিল যে আছোঁ সদৌ অসম ছাত্ৰ সন্থা এই নামকেইটা ল'ব নালাগে, চৰি এই নামকেইটা ল'ব নালাগে। আমি তেওঁলোকৰ ওচৰত যাওঁতে তেওঁলোকে আমাক সেই প্ৰস্তাৱ দিছিল, আমি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনাই আমি সেই নামকেইটা ৰখা নাই। সদৌ অসম ছাত্ৰ সন্থা আমাৰ ইয়াত নাই। আমাৰ ইয়াত আছে প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলন বুলি। গতিকে কিবা যদি আছে এতিয়াও কওক, আমি ক'ত ভুল আছে কি আছে দেখুৱাই দিয়ক, আমি কথা পাতোঁ। আপোনালোকক দিছে নে আমি নাজানো। হয়, সেইবিলাক বিষয় আহিছে নেকি? সাধু আৰু অসাধুৰ মাপকাঠি কোনে ঠিক কৰে এইটো মই নাজানো, কিন্তু সমাজৰ ৰাইজে ঠিক কৰে। কোন সাধু কোন অসাধু এই কথা আহি আছে অনাগত দিনত প্ৰশ্ন। এইবিলাক কথা ক'ব নাযাওঁ। মোৰ কথাটো হ'ল আমি সততাৰে কাম কৰিব বিচাৰিছোঁ। আমাৰ এই কৰ্মক্ষমতা আছে, দৃঢ়তা আছে। এই যিখিনি অৰ্থনৈতিকভাৱে দুৰ্বল আমাৰ প্ৰাক্তন আছো আছে, যিবিলাকে খেলা চলাই খায়, তেওঁলোকৰ কাৰণে যদি চিন্তা কৰাটো ভুল ক'ব নোৱাৰোঁ। কি কৰিম? কোনোবাই যদি সেইটোও ভুল বুলি কয়, খেলা চলাই খায়, দোকান দি খায়, তেওঁলোকৰ কাৰণে কিবা এটা ভাবিছোঁ, ভাবি তেনে প্ৰগ্ৰাম লৈ আগবাঢ়িব বিচাৰিছোঁ। সেইটো কিবা যদি ভুল হয় আৰু কি